নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো যোগেদি সমাজলৈ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিব। ডিব্ৰুগড় জিলাৰ চাচনি মৌজাৰ গছপুৰীয়া অঞ্চলৰ সখীসকলৰ এটি আপ্যায়নৰ দলৰ লগত আজি আপোনালোকক চিনাকি কৰাই দিম, যিটো আপ্যায়নৰ দলে আজি 3 বছৰে আমাৰ জিলাখনত বিভিন্ন বিবাহ বা অন্যান্য অনুষ্ঠানত আপ্যায়ন ব্যৱস্থাৰে সমাজলৈ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। সম্পূৰ্ণ অসমীয়া সাজপাৰ পৰিধান কৰি তেখেতলোকে আপ্যায়নৰ ব্যৱস্থাখিনি গ্ৰহণ কৰে। তেখেতলোকৰ লগত এটি ৰান্ধনিৰ দলো আছে। যুটীয়াভাৱে দুইটি দলে বিবাহ বা অন্যান্য অনুষ্ঠানত আপ্যায়নৰ ব্যৱস্থাখিনি গ্ৰহণ কৰি আৰ্থিকভাৱে স্বাৱলম্বন হৈছে। আহক আমি তেখেতলোকক আপোনালোকৰ আগত চিনাকি কৰাই দিওঁ আৰু তেখেতলোকৰ মনৰ পৰা কিছু কথা জানিব। বন্ধুসকল, আমি সখীসকলৰ সদস্যসকলৰ তেখেতলোকে আচলতে এই কৰ্মটো কিমান দিনৰ পৰা কৰি আহিছে আৰু কেনেধৰণে আচলতে তেখেতলোকে আপ্যায়নৰ ব্যৱস্থাখিনি মনলৈ আহিলে তেখেতলোকৰ পৰা জানিব বিচাৰিছোঁ। আপুনি হয়তো সখীসকলৰ মূল সদস্য, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে আপোনালোকে এই যিটো আপ্যায়নৰ ব্যৱস্থা কিমান দিনৰ পৰা কৰি আহিছে? নমস্কাৰ, আমাৰ সখীসকল গ্ৰুপটোৰ আমাৰ 3 বছৰ আগৰ পৰা চলি আহিছে। আপোনালোকৰ এই সদস্যসকলৰ ঘৰ ক'ত? আমাৰ চাচনি গছপুৰীয়া হয়। চাচনি গছপুৰীয়া হয় ন? আপোনালোকে এই 3 বছৰৰ ভিতৰত আমাৰ অসমৰ বিভিন্ন ঠাইত হয়তো নিশ্চয় কৰিছে, কেনেকুৱা ধৰণৰ আপোনালোকে সহায় লাভ কৰিছে? আমিতো বহুতো ভালেই হেৰি পাইছোঁ, যথেষ্টখিনি সমাদৰ লাভ কৰিছে নিশ্চয়। আমাৰ আচলতে এইটো খুব এটা গৌৰৱৰ বিষয়, যিহেতুকে আমাৰ এই সংস্কৃতিটো বিশেষতঃ অসমীয়াৰ মানে জাতিয়ে আচলতে নকৰে, কিন্তু এতিয়া দেখাৰ পৰিলক্ষিত যে আপোনালোকে এইটো এটা সমাজৰ আদৰ্শস্বৰূপ হৈ পৰিছে। এই ক্ষেত্ৰত আপোনালোকে কিবা ক'ব নেকি? উঠি অহা যিহেতুকে আমাৰ মহিলাসকল আছে, বিভিন্ন ধৰি লওক ঠাইত মহিলাসকলে আছে, এখেতলোকে কেনেধৰণে আপোনালোকে উৎসাহ উদ্দীপনা জনাব? আমি ভাবোঁ তেওঁলোকেও যাতে আমাৰ দৰে আগবাঢ়ি আহক, আমাৰ দৰে আগবাঢ়ি আহি ঘৰখন অকণমান চম্ভালিব পাৰিব, সেইটোৱে আমি ভাবোঁ। আৰ্থিকভাৱে আপোনালোকে স্বাৱলম্বন হ'ব পাৰিছে? আমি নিশ্চয় পাৰিছে ন? আপোনালোকৰ সদস্যসকলৰ তেখেতলোকে আচলতে এই কৰ্মটো কিমান দিনৰ পৰা কৰি আহিছে আৰু কেনেদৰে? আমাৰ 40গৰাকী আছে। 40গৰাকী আছে। এই 40 আপোনালোকৰ যিহেতুকে আপোনালোকে অকল আপ্যায়নৰ ব্যৱস্থা কৰেনে নে ৰন্ধনৰ ব্যৱস্থা আপোনালোকৰ মানুহ আছে? ৰন্ধনৰ ব্যৱস্থা আছে ন? ঠিক আছে। আপোনালোকৰ এই ৰন্ধন প্ৰণালীত কিমানজন মানুহ আছে? ৰন্ধন প্ৰণালীত আমাৰ 6জন, খুব বেছি দৰকাৰ হ'লে 7-8জন লয়, বেছি ডাঙৰ অনুষ্ঠান হ'লে মানে। নিশ্চয় আপোনালোকে হয়তো আনে যিসকলে আচলতে ব্যৱসায় ভিত্তিত যিসকলে কৰ্ম কৰি আছে, তেখেতলোকে হয়তো আপ্যায়নৰ যি ব্যৱস্থা এটা দাম নিশ্চয় লয়। আপোনালোকে হয়তো কেনেকুৱা ধৰণৰ মূল্য, কিমান মানৰ মূল্যৰ ভিতৰত আপোনালোকে সচৰাচৰ কৰে? আমি 1000-1200 কৰি আছে ন? দূৰত্বটো চাওঁ আমি আৰু দূৰত্বটো বিচাৰে ন? সময়টো চাওঁ, কিমান সময় থাকিব লাগে কি আৰু। ঠিক আছে। নিশ্চয় এটা খুব সুন্দৰ আচলতে বাৰ্তা সমাজলৈ, যিহেতুকে এইসকল মহিলাই নিজকে এই কৰ্ম কৰি পেলাই ঘৰ এখন তেখেতলোকে চলাই আহিছে আৰু তেখেতলোকে এই কৰ্মটো কৰি পেলাই তেখেতলোকৰ পৰিয়ালো পোহপাল দিছে আৰু আৰ্থিকভাৱে স্বাৱলম্বন হৈছে বুলিও তেখেতলোকে জনাইছে। আমি আশা ৰাখিছোঁ অসমত যথেষ্ট মহিলা আছে, আচলতে এই কৰ্মক্ষেত্ৰবিলাক আমি আচলতে অসমীয়াই ল'ব লাগিব আৰু তেতিয়াহে আচলতে আমাৰ অসমীয়া জাতিটো কৰ্ম সংস্কৃতিৰ প্ৰতি এটা উৎসাহজনক আচলতে লাভ কৰিব উঠি অহা প্ৰজন্মই। এইখিনিকে ক'লোঁ। আমি আপোনালোকৰ ফোন নাম্বাৰটো দিম যোগাযোগৰ কাৰণে, আপোনালোকৰ আপত্তি নাই? নিশ্চয় দিব পাৰিম ন? ফোন নাম্বাৰ দিব পাৰিম? অ'কে। সখীসকলৰ আচলতে কেইজনমান ৰান্ধনি আছে, তেখেতলোকে আইসকলে আচলতে আপ্যায়ন কৰিছে। ইয়াত যিসকল আচলতে ৰান্ধনীয়ে ৰন্ধন কৰি আছে, তেখেতলোকে আচলতে কিমানজন তেওঁলোকৰ ৰন্ধনশালত ৰন্ধন কৰি আছে, তেখেতলোকে আচলতে আপ্যায়ন কৰি আচলতে সমাদৰ লাভ কৰিছেনে সমাজত, আমি তেখেতলোকৰ পৰা জানিব বিচাৰিছোঁ। জয় গুৰু শংকৰ, শ্ৰীমন্ত শংকৰ। আমাৰ বৰ্তমান জয়পুৰ প্ৰাথমিকৰ পৰা প্ৰায় 6জন আমাৰ ৰন্ধনৰ কাৰণে আগবাঢ়ি আহিছে আৰু লগতে আমি যুটীয়াভাৱে চাচনিৰ পৰা যি সখী আখালৰ মানে গোটটোৰ আমাৰ লগত সহযোগ কৰে আৰু তেওঁলোকৰ লগতো আমি সহযোগ আগবঢ়াই পেলাই এনেকুৱা মাংগলিক কাৰ্যবিলাক আগবঢ়াই নিবলৈ আমি
সাজু নহয়। তেখেতলোকৰ লগত আপোনালোকে কিমান দিনৰ পৰা এই যৌথভাৱে কৰ্মখিনি কৰি আহিছে? প্ৰায় আমি যৌথভাৱে তেওঁলোকৰ লগত প্ৰায় দুবাৰমানেই কৰা হৈছে, বিশেষভাৱে নাই হোৱা। তেওঁলোকৰ মানে নিজস্ব এটা পাৰ্টি আছে, তেওঁলোকৰ ভাগৰ কৰে আৰু সুবিধাটো পাব লাগিব আৰু ধৰক আমি যেনেকৈ য'ত সুবিধাটো পাওঁ তেওঁলোকৰ লগত কৰিবলৈ সক্ষম হওঁ। ঠিক আছে, নিশ্চয়। এই কৰ্মটো কৰি আপোনালোকে আৰ্থিকভাৱে কিছু স্বাৱলম্বন হৈছেনে বাৰু? আমি প্ৰায় যিকেইজন আছোঁ প্ৰায় দৰিদ্ৰ সীমাৰেখাৰ ভিতৰৰে মানুহ, গতিকে আমি ইয়াৰ পৰা কিবা এটা উপকৃত হওঁ আৰু। নিশ্চয় নিশ্চয়। এইখিনিকে আমি জানিলোঁ। আচলতে আমাৰ ৰন্ধন কাৰ্যৰ যিটো প্ৰক্ৰিয়া, আচলতে আমাৰ সমাজৰ যিবিলাক বিবাহ বা অন্যান্য পাৰ্টিবিলাক হয়, আমি আচলতে বাহিৰৰ ব্যক্তিসকলক মাতি আনি নিমন্ত্ৰণ কৰোঁ। এইকাৰণে কৈছোঁ যে আমাৰ অসমীয়া জাতিটোৱে এইখিনি কৰ্ম সংস্কৃতি লোৱাৰ বাবে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকল সমাজত আমাৰ আচলতে নিবনুৱা হিচাপে পৰি আছে, তেখেতলোকে এই কৰ্মৰ দ্বাৰা তেখেতলোকে আৰ্থিকভাৱে স্বাৱলম্বন হ'ব পাৰিব আৰু অসমীয়া কৰ্ম সংস্কৃতিৰ এটা পৰিচয় দিব পাৰিব। ইয়াকে কৈ মই ভিডিঅ'টি আগবঢ়ালোঁ। আপোনালোকৰ এটা যোগাত্মক মন্তব্যই এখেতলোককো উৎসাহ দিব আৰু মোকো আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াবলৈ উৎসাহ জনাব। ধন্যবাদ।